বন্ধু বান্ধৱীসকল নমস্কাৰ মই ডক্টৰ মানস গগৈ আৰু উপবেদ দ্য ৱে অফ হেল্থি লিভিং নামৰ আমাৰ স্বাস্থ্য সম্বন্ধীয় ইউটিউব চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা খুব সাধাৰণ কিন্তু আমাৰ দৈনন্দিন জীৱনত অতি বহুলভাৱে প্ৰভাৱ পেলোৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। এই বিষয়টো হৈছে এডিকুৱেট স্লিপ অৰ্থাৎ পৰ্যাপ্ত টোপনি, ইয়াৰ প্ৰয়োজনীয়তা, আইডিয়েল স্লিপ ডিউৰেশ্যন আৰু এই আইডিয়েল স্লিপ ডিউৰেশ্যনৰ বিষয়ে থকা আমাৰ কিছুমান ভুল ধাৰণা আৰু ইয়াৰ মনোবৈজ্ঞানিক সত্যতা। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ দৈনিক 24 ঘণ্টা সময়ৰ 1/3 সময় অৰ্থাৎ দৈনিক 8 ঘণ্টা সময় টোপনিত কটাওঁ। নেশ্যনেল ইনষ্টিটিউট অফ নিউৰলজিকেল ডিছঅৰ্ডাৰ এণ্ড ষ্ট্ৰক আৰু নেশ্যনেল স্লিপ ফাউণ্ডেশ্যনৰ এক শেহতীয়া গৱেষণাত প্ৰমাণ হৈছে যে টোপনিয়ে আমাৰ দেহৰ হাৰ্ট, টিচু ছিষ্টেম, মেটাবলিক ছিষ্টেম, বিভিন্ন ধৰণৰ হৰম'নেল ফাংচন, বডি ডিটক্সিফিকেশ্যন, ইমিউনিটি ফাংচন, বডি চেল্ফ হিলিং পাৱাৰ আৰু বিশেষকৈ আমাৰ ব্ৰেইনত অৰ্থাৎ মগজুত অতি বহুলভাৱে প্ৰভাৱ পেলায়। সেইকাৰণে যিসকল লোকে টোপনি ক্ষতি কৰে অথবা যিসকল লোক বহুদিনৰ পৰা নিদ্ৰাহীনতা অথবা ইনচোমেনিয়া অৰ্থাৎ শ্লিপিং ডিছঅৰ্ডাৰ আদি অসুবিধাত ভুগি থাকে, তেওঁলোকৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, এনজাইটি, ষ্ট্ৰেছ, অবেচিটি আৰু বিভিন্ন ধৰণৰ অট'ইমিউনি ডিজিজ ইত্যাদিৰ সম্ভাৱনা বহুত বৃদ্ধি পায়। গতিকে এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কম টোপনিৰ বাবে বহুত ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে। 6 বছৰৰ তলৰ শিশু আৰু 6 বছৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলৰ দেহত আৰু মগজুত কম টোপনিয়ে বহুত ধৰণৰ প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ বিষয়েও আমি আলোচনা কৰিম। গতিকে পৰ্যাপ্ত টোপনিৰ বিষয়ে সকলোখিনি কথা বুজি পাবলৈ আপোনালোকক মই এই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিলোঁ। টোপনিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমাৰ মনত অহা প্ৰথম প্ৰশ্নটো হৈছে হাউ মাছ শ্লিপ উই ৰিয়েলি নিড, অৰ্থাৎ দৈনিক আমাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন। এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে মই প্ৰথমে এটা কথা কওঁ যে টোপনিক লৈ আমাৰ কিছুমান ভুল ধাৰণা আছে। গতিকে আহকচোন আমাৰ মাজত কি ভুল ধাৰণা আছে আৰু কি শুদ্ধ এই সকলোবিলাক আমি আলোচনা কৰোঁ। নেশ্যনেল শ্লিপ ফাউণ্ডেশ্যনে আমাৰ বয়স অনুপাতে 9টা ভাগত ভাগ কৰি সুস্থ শৰীৰৰ বাবে দৈনিক কিমান সময় শোৱাৰ বা টোপনিৰ প্ৰয়োজন তাৰ এখন তালিকা দিছে। এই তালিকাখনৰ মতে প্ৰথমতে নিউবৰ্ণ অৰ্থাৎ 0ৰ পৰা 3 মাহৰ বয়সৰ শিশুৰ বাবে প্ৰয়োজনীয় টোপনিৰ সময় হৈছে 14 ঘণ্টাৰ পৰা 17 ঘণ্টা। এই বয়সৰ শিশুৰ বাবে ন্যূনতম অৰ্থাৎ মিনিমাম 11 ঘণ্টাৰ পৰা 13 ঘণ্টা আৰু অতি বেছি অৰ্থাৎ মেক্সিমাম 18 ঘণ্টাৰ পৰা 19 ঘণ্টাৰ টোপনি এপ্ৰপ্ৰিয়েট বুলি ধৰিব পাৰি বুলি কৈছে। কিন্তু এই 0ৰ পৰা 3 মাহৰ বয়সৰ শিশুৰ বাবে 11 ঘণ্টাতকৈ কম আৰু 19 ঘণ্টাতকৈ বেছি টোপনি কিছুমান এবনৰ্মেলিটিৰ কাৰণ বুলিও উল্লেখ কৰিছে। 2 নম্বৰতে ইনফেণ্ট অৰ্থাৎ 4 মাহৰ পৰা 11 মাহৰ বয়সৰ শিশুৰ বাবে দৈনিক প্ৰয়োজনীয় টোপনিৰ সময় হৈছে 12 ঘণ্টাৰ পৰা 15 ঘণ্টা। এই বয়সৰ শিশুৰ বাবে ন্যূনতম অৰ্থাৎ মিনিমাম 10 ঘণ্টাৰ পৰা 11 ঘণ্টা আৰু অতি বেছি অৰ্থাৎ মেক্সিমাম 16 ঘণ্টাৰ পৰা 18 ঘণ্টাৰ টোপনি এপ্ৰপ্ৰিয়েট বুলি ধৰিব পাৰি। কিন্তু ইনফেণ্টৰ বাবে 10 ঘণ্টাতকৈ কম টোপনি আৰু 18 ঘণ্টাতকৈ বেছি টোপনি কিছু এবনৰ্মেলিটি অৰ্থাৎ নট ৰিকমেণ্ডেড বুলি ধৰা যায়। 3 নম্বৰতে 1 বছৰৰ পৰা 2 বছৰ বয়সৰ শিশুৰ বাবে প্ৰয়োজনীয় টোপনিৰ সময় হৈছে 11 ঘণ্টাৰ পৰা 14 ঘণ্টা। এই বয়সৰ শিশুৰ বাবে মিনিমাম 9 ঘণ্টাৰ পৰা 10 ঘণ্টা আৰু মেক্সিমাম 15 ঘণ্টাৰ পৰা 16 ঘণ্টা সময়ৰ টোপনি এপ্ৰপ্ৰিয়েট বুলি ধৰিব পাৰি। কিন্তু এই 1 বছৰৰ পৰা 2 বছৰ বয়সৰ শিশুৰ বাবে 9 ঘণ্টাতকৈ কম টোপনি আৰু 16 ঘণ্টাতকৈ বেছি টোপনি কিছু এবনৰ্মেলিটিৰ কাৰণ বা নট ৰিকমেণ্ডেড বুলি ধৰা যায়। 4 নম্বৰতে প্ৰি স্কুলাৰ্ছ অৰ্থাৎ 3 বছৰৰ পৰা 5 বছৰ বয়সৰ শিশুৰ বাবে প্ৰয়োজনীয় টোপনিৰ সময় হৈছে 10 ঘণ্টাৰ পৰা 13 ঘণ্টা। এই বয়সৰ শিশুৰ বাবে মিনিমাম 8 ঘণ্টাৰ পৰা 9 ঘণ্টা আৰু মেক্সিমাম 14 ঘণ্টাৰ টোপনি এপ্ৰপ্ৰিয়েট বুলি ধৰিব পাৰি। কিন্তু এই বয়সৰ শিশুৰ বাবে 8 ঘণ্টাতকৈ কম টোপনি আৰু
14 ঘণ্টাতকৈ বেছি টোপনি এবনৰ্মেলিটি অৰ্থাৎ নট ৰিকমেণ্ডেড বুলি ধৰা যায়। 5 নম্বৰতে 6 বছৰৰ পৰা 13 বছৰৰ স্কুল এজ চিলড্ৰেনসকলৰ বাবে ৰিকমেণ্ডেড টোপনিৰ সময় হৈছে 9 ঘণ্টাৰ পৰা 11 ঘণ্টা। এই বয়সৰ চিলড্ৰেনৰ বাবে মিনিমাম 7 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ টোপনি আৰু মেক্সিমাম 12 ঘণ্টাৰ টোপনি এপ্ৰপ্ৰিয়েট বুলি ধৰা যায়, কিন্তু 7 ঘণ্টাতকৈ কম টোপনি আৰু 12 ঘণ্টাতকৈ বেছি সময়ৰ টোপনি এবনৰ্মেলিটি অৰ্থাৎ নট ৰিকমেণ্ডেড বুলি ধৰা যায়। 6 নম্বৰতে টিনেজাৰ্ছ অৰ্থাৎ 14 পৰা 17 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যন হৈছে 8 ঘণ্টাৰ পৰা 10 ঘণ্টা। তেওঁলোকৰ বাবে মিনিমাম 7 ঘণ্টা আৰু মেক্সিমাম 11 ঘণ্টাৰ টোপনি এপ্ৰপ্ৰিয়েট আৰু 7 ঘণ্টাতকৈ কম আৰু 11 ঘণ্টাতকৈ বেছি টোপনি ৰিকমেণ্ডেড নহয় বুলি ধৰা যায়। 7 নম্বৰতে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ সকলোকে য়ং এডাল্ট বুলি ধৰা যায়। এই বয়সত ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যন হৈছে 7 ঘণ্টাৰ পৰা 9 ঘণ্টা আৰু এপ্ৰপ্ৰিয়েট শ্লিপ ডিউৰেশ্যন হৈছে মিনিমাম 6 ঘণ্টা আৰু মেক্সিমাম 10 ঘণ্টাৰ পৰা 11 ঘণ্টা। কিন্তু এই বয়সত 6 ঘণ্টাতকৈ কম টোপনি আৰু 11 ঘণ্টাতকৈ বেছি টোপনি কিছুমান গুৰুতৰ বিসংগতি বা এবনৰ্মেলিটিৰ কাৰণ বুলি ধৰা হয়, কাৰণ এই বয়সত তেওঁলোকৰ জীৱনৰ আটাইতকৈ কমপ্লেক্স সময় হিচাপে গণ্য কৰা হয়। 8 নম্বৰতে 26 বছৰৰ পৰা 64 ইয়েৰ্ছৰ বয়সৰ লোকসকলক প্ৰাপ্তবয়স্ক লোক হিচাপে ধৰা যায় আৰু এওঁলোকৰ বাবে ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যন হৈছে 7 ঘণ্টাৰ পৰা 9 ঘণ্টা, কিন্তু মিনিমাম 6 ঘণ্টা আৰু মেক্সিমাম 10 ঘণ্টা সময় টোপনি মানুহজন বা মানুহগৰাকীৰ কৰ্মসংস্থাপন আৰু তেওঁৰ বিভিন্ন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এপ্ৰপ্ৰিয়েট বুলি ধৰা হয়। যদিও এই বয়সত 6 ঘণ্টাতকৈ কম টোপনি ৰিকমেণ্ডেড নহয়, তথাপিতো কিছুমান কণ্ডিশ্যন এনালাইচিছ কৰা হয়, কিন্তু 10 ঘণ্টাতকৈ বেছি টোপনি এই বয়সত এবনৰ্মেলিটি বা ৰিকমেণ্ডেড নহয় বুলিও ধৰা যায়। 9 নম্বৰতে 65 ইয়েৰ্ছৰ ওপৰৰ ওল্ডাৰ পিপুল অৰ্থাৎ বয়োজ্যেষ্ঠ লোকসকলৰ টোপনি সদায় কম হয় আৰু সেইকাৰণে তেওঁলোকৰ বাবে ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যন হৈছে 7 ঘণ্টাৰ পৰা 8 ঘণ্টা আৰু এপ্ৰপ্ৰিয়েট শ্লিপ ডিউৰেশ্যন হৈছে মিনিমাম 5 ঘণ্টাৰ পৰা 6 ঘণ্টা আৰু মেক্সিমাম 9 ঘণ্টা, কিন্তু 5 ঘণ্টাতকৈ কম টোপনি আৰু 9 ঘণ্টাতকৈ বেছি টোপনি তেওঁলোকৰ বাবে নট ৰিকমেণ্ডেড ৰেঞ্জৰ ভিতৰত ধৰা হয়। গতিকে এইখিনিয়ে হৈছে নেশ্যনেল শ্লিপ ফাউণ্ডেশ্যনে সুস্থ শৰীৰৰ বাবে ধাৰ্য কৰি দিয়া আইডিয়েল শ্লিপ ডিউৰেশ্যন। কিন্তু এই আইডিয়েল শ্লিপ ডিউৰেশ্যন বা নেশ্যনেল শ্লিপ ফাউণ্ডেশ্যনে তৈয়াৰ কৰি দিয়া ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যন আমাৰ দৈনন্দিন জীৱনত কিমান দূৰ কাৰ্যকৰী অথবা ইয়াৰ আমাৰ বাস্তৱ জীৱনত সত্যতা কিমান, তাক এক মনোবৈজ্ঞানিক দিশৰ পৰা জানো আহকচোন। মই দিয়া নেশ্যনেল শ্লিপ ফাউণ্ডেশ্যনৰ দৈনিক ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যনৰ তালিকাখনৰ পৰা আপোনালোকে গম পাইছে যে এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে দৈনিক 7 ঘণ্টাৰ পৰা 9 ঘণ্টা সময়ৰ টোপনি ছাফিচিয়েণ্ট বা পৰ্যাপ্ত টোপনি বুলি ধৰা হয়। অৰ্থাৎ প্ৰায়ভাগ মানুহে 7 ঘণ্টাৰ পৰা 9 ঘণ্টা টোপনি যোৱাৰ পাছত ফ্ৰেছ ফিল কৰে। দৈনন্দিন জীৱনত এইটো সকলোতকৈ বেছি মন কৰিবলগীয়া কথা যে আপুনি কিমান সময় শুলে বা টোপনি গ'লে ফ্ৰেছ ফিল কৰে, আৰু এই সময়খিনিয়ে হৈছে আপোনাৰ বাবে আইডিয়েল শ্লিপ ডিউৰেশ্যন। গতিকে দৈনন্দিন জীৱনত আইডিয়েল শ্লিপ ডিউৰেশ্যন অথবা আপোনাৰ বাবে ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যন কেলকুলেশ্যন কৰিবলৈ যাওঁতে সময়ক কেতিয়াও সংখ্যা বা ঘণ্টাত হিচাপ কৰিব নালাগে। মাত্ৰ এটা কথা মনত ৰখা ভাল যে 10 ঘণ্টাতকৈ বেছি সময়ৰ টোপনি অথবা যদি 10 ঘণ্টাতকৈ বেছি টোপনি গ'লেও যদি আপুনি ফ্ৰেছ ফিল নকৰে, তেতিয়াহে আপোনাৰ শৰীৰত কিছু বিসংগতিৰ কাৰণ হ'ব পাৰে। কিছুমান মানুহে 6 ঘণ্টা হ'লে ফ্ৰেছ ফিল কৰে, কিছুমানে 7 ঘণ্টা সময় হ'লেহে ফ্ৰেছ ফিল কৰে আৰু কিছুমানে 9 ঘণ্টা সময় হ'লেহে অথবা টোপনি গ'লেহে ফ্ৰেছ ফিল কৰে। গতিকে এজন মানুহে যিমান সময় টোপনি গ'লে ফ্ৰেছ ফিল কৰে সেইটো তেওঁ নিজে অনুভৱ কৰিব পাৰে, আৰু এজন মানুহে যিমান সময় টোপনি গ'লে ফ্ৰেছ ফিল কৰে সিমান সময়ে টোপনিৰ যোৱা বা হোৱাৰ অতি প্ৰয়োজন। গতিকে আজি আমি পৰ্যাপ্ত টোপনি, আইডিয়েল শ্লিপ ডিউৰেশ্যন ইত্যাদিৰ বিষয়ে ইমানখিনিয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ বিষয়বস্তুখিনিয়ে আপোনালোকক উপকৃত কৰিলে। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। পৰ্যাপ্ত টোপনি, আইডিয়েল শ্লিপ ডিউৰেশ্যন আদিৰ ওপৰত এতিয়াও যদি কিবা আপোনালোকৰ কনফিউজন আছে তেন্তে আপোনালোকে আমাক কমেণ্ট বক্সত গৈ সুধিব পাৰে। আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সদায় প্ৰস্তুত আছোঁ।
ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 6 বছৰৰ তলৰ শিশুক আৰু 6 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ দেহত আৰু মগজুত কম টোপনিয়ে কিদৰে প্ৰভাৱ পেলায় আৰু পঢ়া শুনাৰ সময় বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে টোপনি ক্ষতি কৰি পঢ়াটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিমান ভাল বা কিমান বেয়া অথবা কিমান দূৰ যুক্তিসংগত এই বিষয়ে আলোচনা কৰিম। আজিলৈ আমি ইমানতে বিদায় লৈছোঁ। জয় অসম, জয়তো ভাৰত, ধন্যবাদ।